আচলতে স্বচ্ছতাটো এটা ডাঙৰ সেৱা হয়। আমাৰ দুলীয়াজনৰ কেইজনমান যুৱকে মিলি আজি অলপ দিনৰ আগতে বানপীড়িত ৰাইজৰ কাৰণে এটা মহৎ প্ৰচেষ্টা হাতত লৈছিলে আৰু আমাৰ বৃহত্তৰ মৌমাৰী যুৱ মঞ্চ, মৌমাৰী কঁঠালগুৰি পাবজান খেৰেমেকে আদি কৰি প্ৰকাণ্ড এৰিয়াটোৰ আমি সকলো যুৱক লগ হৈ আজি 13 চনৰ পৰা তেনেধৰণৰ কাৰ্যসূচীবিলাক আমি হাতত লৈ আহিছোঁ। বানপীড়িত ৰাইজক সহায় কৰাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ উদ্ধাৰ অভিযানত সহায় কৰাৰ পৰা আৰম্ভ কৰি কাৰোবাৰ বিপদৰ সময়ত আমি ল'ৰাখিনি যুৱ সমাজ আমি সদায় থিয় দিওঁ। গতিকে এই দুইটা অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য একে হোৱাৰ হেতুকে আমি ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ লগত আমি কথা পাতিলোঁ। তেখেতলোকে এটা প্ৰস্তাৱ আমাক আগবঢ়াইছিলে যে দেওবাৰে যিহেতু আমাৰ বলবমৰ পাৰ্টিটো যাব, বিভিন্ন ধৰ্মাৱলম্বী লোক আমাৰ এই অনুষ্ঠানটোৰ লগত অংশগ্ৰহণ কৰে আৰু গতিকে ৰাস্তা পদূলি লেতেৰা হোৱাটো স্বাভাৱিক কথা। গতিকে উৎকট গৰমৰ মাজতো আমি এটা সিদ্ধান্ত ল'লোঁ, অন্ততঃ আমি এদিন যদি আমি এই প্ৰচেষ্টাটো কৰোঁ, আমি দুলীয়াজানবাসী ৰাইজক এটা কথা অনুৰোধ কৰিব বিচাৰিম আচলতে এই প্ৰচেষ্টাটোৰ জৰিয়তে যে আপোনালোকে প্ৰত্যেকে নিজৰ পদূলিমুখটো যদি চফা কৰি থয়, নিজৰ মনবিলাক যদি পৰিষ্কাৰ কৰি থয়, তেন্তে আমি অহাকালিলৈ বা আকৌ বেলেগ এটা অনুষ্ঠান কৰি আমি স্বচ্ছতাৰ নামত আমি কেইটামান ল'ৰাই ঝাৰু লৈ পিনি ইয়াত ঝাৰু মাৰিব লগা এটা অৱস্থা নহয়। আচলতে আমি ইচ্ছা প্ৰকাশ কৰোঁ, আমি যুৱ প্ৰজন্মৰ ফালৰ পৰা এটা ইচ্ছা প্ৰকাশ কৰোঁ যে দুলীয়াজানখন এখন জাকত জিলিকা আৰু পৰিষ্কাৰ নগৰী হিচাপে অসমৰ বুকুত জিলিকি থাকক। সেই কথাটোকে আমি সদায় প্ৰতিপন্ন কৰিব বিচাৰোঁ আৰু তাক উদ্দেশ্য কৰি আচলতে আজি আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস। আমি টিপলিং শ্মশান ঘাটৰ পৰা বৰডুবি টিলিঙা মন্দিৰলৈকে যিটো অঞ্চল আছে, য'ত কৰ্তব্যময় এটা পৰিৱেশ হৈ আছে, তাত আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ আমি পৰিষ্কাৰ এটা পৰিৱেশ আমি ৰাইজক উপহাৰ হিচাপে দিবৰ বাবে।